দোস্ত মই আপোনালোকৰ কাৰণে এটি ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ হেল্পৰ বাবে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। এয়া ভিডিঅ'টো হৈছে যে আপোনালোকৰ নামৰ নিজৰ ঘৰটো আপুনি পাইছেনে নাই, বা আপোনাৰ ঘৰটো কোনোবাৰ ফটো সহকাৰে আপোনাৰ ঘৰটো ওলাই নিছে নেকি, বা আপোনাৰ ঘৰটোত কিমান টকা আহিব লাগে, কিমান টকা পাইছে, বা কিমান তাৰিখে পইচা সোমাব লাগে, কিমান তাৰিখে সোমাইছে, সেইবিলাক কমপ্লিটলি চেক কৰাৰ কাৰণে আপোনালোকক এটা ৱেবছাইট মই ক'ম। সেই ৱেবছাইটটো হৈছে IAY। কমপ্লিটলি ভিডিঅ'টো চাওক। মই কমপ্লিটলি দেখুৱাইছোঁ কেনেকৈ চাব লাগে, কেনেকৈ ডাউনলোড কৰিব লাগে, বা আপোনাৰ ফটোটো কেনেকৈ চাব লাগে। এতিয়া দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিটো এপছ ভাল পায় সেইটো এপছত চাব পাৰিবা। এতিয়া মই দেখুৱাম আপোনালোকক গুগলত। পোনপ্ৰথমে গুগললৈ যাওঁ। গুগললৈ আহিলোঁ, আহি তাত লিখিব লাগিব IAY লিখি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি যিটো প্ৰথম ৱেবছাইট আহে IAY.nic.in, তাত ক্লিক কৰিবা। ক্লিক কৰিলে ইয়াত আহি যাব আপোনাৰ ৱেবছাইটটো কমপ্লিটলি। প্ৰথমতে আছে ডাটা এণ্ট্ৰি ৰিপৰ্ট। আপুনি যাব লাগিব ৰিপৰ্টলৈকে। ৰিপৰ্টত ক্লিক কৰিব লাগিব। আপুনি ইয়াত ৰিপৰ্টত ক্লিক কৰিলে অসুবিধা পাব পাৰে, সেইকাৰণে আপুনি এটা কাম কৰক, সহজ হিচাপে চাব পাৰিবা। 3 ডট আছে ওপৰত, সেই 3 ডটত ক্লিক কৰা। ক্লিক কৰি ডেস্কটপ ছাইডত ক্লিক কৰিবা। ডেস্কটপ ছাইডত ক্লিক কৰিবা। ক্লিক কৰিলে আপোনাৰ চোৱাত সহজ হ'ব। তাৰপিছত আপুনি তাত ক্লিক কৰি তেনেকৈ আপোনাৰ ডাটা এণ্ট্ৰি ৰিপৰ্ট, আপুনি ৰিপৰ্টত ক্লিক কৰিব লাগিব। ৰিপৰ্টত ক্লিক কৰা। ক্লিক কৰি আপুনি একদম শেষৰ পিনে যাবা। শেষৰ পিনে যাই আপোনাৰ যি 1 নম্বৰ বেনিফিচিয়াৰী ডিটেইলছ ফৰ তেনেকৈ দিয়া আছে তাত ক্লিক কৰিবা। ক্লিক কৰি আপোনাৰ তাত ইয়াত আপোনাৰ ষ্টেট কি, ডিষ্ট্ৰিক্ট কি, তেনেকৈ এইবিলাক আহিব। যিহে আপুনি দি দিলে হ'ল। আপুনি এতিয়া ইয়াত আমাৰ হ'ল ষ্টেট আছাম, তাৰপিছত ডিষ্ট্ৰিক্ট হ'ল আমাৰ বাক্সা, তাৰপিছত এইটো হ'ল টাউন, চিটি তামোলপুৰ, তাৰপিছত আপোনালোকৰ পঞ্চায়ত কি, 4 নং দক্ষিণ কুমাৰীকেইটা আমাৰ দেখুৱাই আছোঁ আপোনালোকক। আমাৰতো দেখুৱাইছোঁ, আমাৰ ওচৰতো দেখুৱাইছোঁ, ওচৰৰ মানুহৰ। তাৰপিছত আপুনি কিমান চনৰ পৰা কিমান চনৰ ভিতৰত চাব বিচাৰিছা। মই চাম এতিয়া 17-18 চাম। তাৰপিছত চিলেক্ট আপুনি ঘৰটোৰ নামটো কি, বা এতিয়া মানুহবিলাকে ঘৰবিলাক কি নামত পাই আছে, বা কি নামৰ ঘৰবিলাক পাই আছে, সেইটো আপোনালোকে সেইটো হিচাপে ক্লিক কৰিবা। আমি প্ৰথম নামৰ ঘৰটো চাওঁ, কোনে কেইটা পাইছে, বা কোনে পাইছে, কাৰ ঘৰটো কোনোবাই নিছে নেকি, বা পইচা সোমাইছে যদি পোৱা নাই নেকি, তেনেকৈ ফটো সহকাৰে চাম। তাৰপিছত আমি এতিয়া আহিলোঁ। আপুনি ইয়াত ডাউনলোড কৰিও চাব পাৰিবা, ডাউনলোড PDF। ডাউনলোড কৰি চালে বেছি ভাল। এতিয়া মই ডাউনলোড কৰিম, পিছত কৰি দেখুৱাম। এতিয়া বৰ্তমান আপোনাক ইয়াত ডাইৰেক্ট যিহেতু আহিছেই, আপোনাক ইয়াৰে এটা নাম, যিকোনো নামৰে এটা দেখুৱাম, ফটো সহকাৰে কমপ্লিটলি দেখুৱাম। আপোনালোকে অলপ স্কিপ নকৰিব, ভালকৈ চাই থাকক। গণেশ দাসৰ ঘৰটো চাওঁ। আপুনি ইয়াত গণেশ দাসৰ ঘৰটো চাবলৈ হ'লে আপুনি ইয়াত ID নাম্বাৰ থাকে, ID নাম্বাৰটোত ক্লিক কৰিব লাগিব। গণেশ দাসৰ ID নাম্বাৰটো হৈছে AS1710680। তাত কপি কৰিবা।
সেইটো কপি কৰি লৈ আপুনি ওপৰত যাবা ওপৰত গৈ যিটো আপোনাৰ যিটো হোম এবাউট ইউজ তেনেকৈ লিখা আছে তাতে 3 নম্বৰ যিটো আছে 3 নম্বৰত ক্লিক কৰিবা IAYPMAY বেনিফিচিয়াৰী তাত ক্লিক কৰিবা ক্লিক কৰি ইয়াত যিটো আইডি নাম্বাৰ কপি কৰিছিলোঁ সেইটো ইয়াত বহুৱাই দিবা বহুৱাই দি আপুনি সাবমিট কৰিবা সাবমিট কৰিলে আপুনি কমপ্লিটলি ফটো সহকাৰে দেখিবলৈ পাবা ইয়া দেখিছাই ইয়া দক্ষিণ কমৰিকেটা এনেকুৱা গোটেই ডিটেইলছ হেৰি কৰি আহিব তেনেকৈ ফাদাৰ নেম তেনেকৈ ইয়াৰ হেৰি ফটো দিয়া নাই প্ৰফাইল ফটো দিয়া নাই কিমান টকাৰ ঘৰ এইটো কিমান টকাৰ ঘৰ এইটো হ'ল আপোনাৰ 1,30,000 টকাৰ ঘৰ তাৰপিছত প্ৰথম কিস্তিটো হ'ল 32,500 তেনেকৈ চাব পাৰে সেকেন্ড কিস্তি হ'ল 78,000 তেনেকৈ চাব পাৰে কিমান তাৰিখে সোমাইছে 19 তাৰিখ 5 মাহ 2018 সোমাইছে তেনেকৈ চাব পাৰে ইয়াৰ ফটো আছে ফটো সহকাৰে দিয়া হৈছে তেনেকৈ কমপ্লিটলি দেখা পাবা তাৰপিছত যদি আপুনি ডাউনলোড কৰি চাব লাগে তেতিয়াহ'লে আপোনালোক দেখাই আছো বেক কৰিবা বেক কৰি আপুনি ইয়াত যিটো দিয়া আছে ডাউনলোড PDF ডাউনলোড কৰি ল'বা হৈ আছে লাহে লাহে ইয়াত কমপ্লিটলি আপোনাৰ নামত ঘৰ আহিছে নে নাই কমপ্লিটলি চাব পাৰিবা ইয়াত এনেকৈ তলত যাই থাকিবা আপোনাৰ নামটো বিচাৰি থাকিবা যদি আইডি নাম্বাৰ আছে তেনেকৈ বিচাৰি বা ঘৰটো যদি আহিছে তেনেকৈ কমপ্লিটলি চাব পাৰিবা ইয়াত নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভালেই লাগিল যদি আপোনালোকে বুজি পোৱা নাই কমেন্ট কৰি সুধিব পাৰে বা মোৰ কন্টেক্ট নাম্বাৰটো ল'ব পাৰে যদি ভাল লাগিছে ভিডিঅ'টো বা বুজি পাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ ইমানেই আছিলে মোৰ জানকাৰী আগলৈ নেক্সট ভিডিঅ'ত আপোনালোকক কমপ্লিটলি আৰু বেলেগ নেক্সট ভিডিঅ' দেখুৱাম এতিয়া বাই